পৰাই মানে গোটেই আমাৰ মেডিচিনৰ পৰা গ্লাভছৰ পৰা মাস্কৰ লাগি আমি গোটেইখিনিয়ে আমি তাতে PHCৰ পৰাই ব্যৱহাৰ কৰি আছো। এতিয়া মানে যদি ববিতা ভাস্কৰৰ বা ৰেণ্ডম টেষ্ট কৰা হৈছিল, তেওঁ কিয় ডিউটিত মানে দিয়া হৈছে, নিয়োজিত কৰা হৈছে। আৰু ইয়াৰ আগতে আমি যেতিয়া এই মাৰ্কাজৰ পৰা এই অহা মানুহবিলাকৰ জামালুদ্দিন যেতিয়া ধৰা পৰে, তাৰ আগে আগে মানে এই দলাইগাঁৱৰ এই কেছটো দলাইগাঁৱত এজন মানুহ মানে মাৰ্কাজৰ মানুহৰ লগত লগ কৰি আহি যেতিয়া ইয়াত মানে লুকাই আছিল, তেতিয়া সেই মানুহজনে আমাৰ ইনচাৰ্জৰ লগত কণ্টেক্ট কৰিছিল। ইনচাৰ্জৰ লগত কণ্টেক্ট কৰাৰ পিছত ইছলাম ছাৰৰ লগত কণ্টেক্ট কৰাৰ পিছত ইছলাম ছাৰে সেই বস্তুটো গাপ দি আছিল। আৰু ইছলাম ছাৰৰ ল'ৰা ছোৱালী দুটা বাহিৰত যোৱা বুলি শুনিছো, তেওঁ কোৱাৰেণ্টাইন কৰিছিল। কোৱাৰেণ্টাইন কৰা মানুহজনে কিয় ডিউটি কৰিব গৈছে? এতিয়া হস্পিটেলত তেওঁতো ডিউটি কৰিছে, আমাকো ইনভলভ কৰাইছে। এতিয়া মানে আৰু যদি তেনেকা আৰু বিভিন্ন কাৰণত মানে মানুহজনে ইয়াৰ ঘৰত ধৰে, তাক ঘৰত ধৰে, গতিকে মানে চিষ্টাৰৰ মাস্ক লাৰে, এনেকুৱা ধৰণৰ মানে মেণ্টেলিটি। এনেকা পৰিস্থিতিত যদি ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে, সেই মানুহজনে হেণ্ডশ্বেক কিয় কৰিব লাগে, ঘৰত কিয় ধৰিব লাগে? ষ্টাফৰ গোটেই ষ্টাফবিলাক এতিয়া ভয়ভীত হৈ গৈছে। তাৰপিছত আমাৰ কাৰণেও ভয়ভীত। এতিয়া আমি ইমিউনাইজেশ্যন দিছো, আমি গাঁওবিলাকত গৈছো, গাঁওবিলাকৰ পৰা ফোন আহি আছে অনবৰত যে বাইদেউ আমাৰ বাচ্চাটোৰ কি হ'ব, আপোনালোকৰ হস্পিটেলত ওলাইছে, আপোনালোকে বেজি দিছে, আমাৰ কি হ'ব? বোলো আপোনালোকৰতো কি হ'ব, এইটোতো তেওঁলোকৰ কাৰণে শংকিত। কাৰণ মই আগতে মানে বাৰ বাৰ কৈ আছো, মই আমাৰ এই ষ্টাফৰে দীপালী ভণ্টি তাইৰ লগত এইকেইদিন সদায় কথা পাতি আছো যে কিবা এটা বিপদ অনিবাৰ্য আমাৰ ইয়াত আহি আছে, যিহেতু এনেকা ঘটনাবিলাক আমি ভিতৰে ভিতৰে শুনি আছো। তাৰোপৰি আমাৰ মানে বঙাইগাঁৱত মোৰ আজি আপোনালোকৰ থ্ৰু দি ক'ব লগা আছে যে এই যে মই গৈ যাওঁ, মানে মোৰ ডিউটি হ'ল কটাছবাৰী চাব চেণ্টাৰ। মই যেতিয়া যাওঁ মানে প্ৰায় ডিষ্ট্ৰিক্টত পজিটিভ কেছ ওলালে, পজিটিভ কেছৰ আমাৰ বঙাইগাঁও PHC দুজন, অনুপম ঠাকুৰীয়া আৰু ববিতা ভাস্কৰ। এতিয়া ববিতা ভাস্কৰ আৰু অনুপম ঠাকুৰীয়াই যোৱাকালিলৈকে অন ডিউটিত আছে। যেতিয়া টিভি নিউজত গম পাইছে ববিতা ভাস্কৰ আৰু অনুপম ঠাকুৰীয়া, তেওঁলোকে নিজে আচৰিত হৈছে কেনেকে তেওঁলোকৰ গাত মানে পজিটিভ কেছটো ওলাল। কাৰণ বঙাইগাঁও ডিষ্ট্ৰিক্টত তেতিয়ালৈকে পজিটিভ কেছ নাই, মানিকপুৰৰ সেই ছোৱালীজনীক বাদে। কিন্তু কথা হ'ল সাধাৰণতে অসমৰ বিভিন্ন ঠাইত বেলেগ ৰোগী চিকিৎসা কৰাৰ পিছতে ডক্টৰ বা নাৰ্ছৰ গাত পজিটিভ কেছ ওলায়। কিন্তু আমাৰ বঙাইগাঁও PHCত কোনো ডক্টৰ নাৰ্ছক চিকিৎসা কৰা হোৱা নাই। ডক্টৰ নাৰ্ছে কোনো মানে কৰোণা ভাইৰাছৰ পজিটিভ কেছৰ লগত সংস্পৰ্শ অহা নাই। তেতিয়া কেনেধৰণে এই বস্তুটো পজিটিভ কেছ ওলাল, সেইকাৰণে চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়া আমিও এগৰাকী চিষ্টাৰ, আমাৰো জীৱনৰ নিৰাপত্তাৰ কথা আছে, আমাৰ পৰিয়ালৰ নিৰাপত্তাৰ কথা আছে। আমি এতিয়া বিভিন্নজনক ইনজেকশ্যন দিছো, ভেকচিন কৰিছো, বাচ্চাবিলাককো দিছো। গতিকে আমাৰ লগত তেওঁলোকৰোতো কথা আহি পৰিছে। এতিয়া আমি এতিয়া DC বাইদেউক লগ ধৰিব আহিছো। এতিয়া হৈছে আমিও গম পাইছো, বিশেষ সূত্ৰৰ মতে গম পাইছো জামাতিৰ লগত জামাতিৰ মানুহে আহি তেওঁৰ ঘৰত খাই লৈ যোৱা বুলি। আৰু ইফালে দলাইগাঁৱৰ জমিৰ আলি বুলি দলাইগাঁও উজানপাৰাৰ সেইটো তেখেতৰ ঘৰত হোম কোৱাৰেণ্টাইনৰ কাগজ মাৰিব যাওঁতে আমাৰ চিষ্টাৰে দিয়া নাছিল। তাৰপিছত ঘূৰি আহিছিল, পিছত বহুত কাজিয়া চাজিয়া কৰাৰ পিছত আৰু গৈ পেলাই হোম কোৱাৰেণ্টাইনৰ কাগজখন মাৰা হৈছিল। তাৰপিছত বঙাইগাঁও চিভিলত তেখেতক লৈ অহা হৈছিল, পৰীক্ষা কৰা হৈছিল। পিছত প্ৰথম পৰ্যায়ত তেখেতৰ পজিটিভ ওলোৱা নাই, নিগেটিভে হৈছে। এতিয়ালৈকে তেখেতৰ কথা নাজানো, কিন্তু তেখেতৰ লগত আমাৰ SDMৰ সম্পৰ্ক থকা বুলি আমি গম পাইছো। যোৱাকালি নহয়, এইটোতো এতিয়া নিজামুদ্দিনৰ প্ৰথম পৰ্যায়ত আহিছিল। নিজামুদ্দিনৰ 8 মানুহবিলাকত সেইটো মানে ওজনপাৰাৰ মানুহজনে 8 তাতে গৈ পেলাই থাকি খাই মেলি ধৰ্মীয় সভা অনুষ্ঠিত কৰি অহা বুলি আমি গম পাইছো। আৰু আমাৰ বঙাইগাঁও PHCতো 9জন মানে ৰেণ্ডম টেষ্ট কৰিছে। আমিতো জনা ৰেণ্ডম টেষ্ট কৰাৰ পিছত আচলতে ডিউটি কৰিব নালাগে, কিন্তু কিহৰ ভিত্তিত বা ৰেণ্ডম টেষ্ট কৰাৰ পিছত বঙাইগাঁও PHCৰ ষ্টাফখিনি ডিউটি কৰি আছে ক'ব নোৱাৰো। কালিলৈকে ডিউটি কৰি আছে তেখেতে, সকলে ৰিজাল্ট আহাৰলৈকে ডিউটি কৰি আছে। আমি আমাৰ বহুত ক'বলগীয়া কথা আছে DC বাইদেউ। আমাৰ নিজৰ বিষয়ে ক'ব লগা আছে, সমাজৰ বিষয়ে ক'ব লগা আছে, আমাৰ হস্পিটেলৰ বিষয়ে ক'ব লগা আছে। গতিকে আমি কম বুলি ভাবিছো। আৰু দলাইগাঁও জমিৰুদ্দিনৰ লগত ডক্টৰৰ কি সম্পৰ্ক আছে? জমিৰ আলীৰ লগত কি সম্পৰ্ক আছে? তেখেতৰ চিনাকি বুলি গম পাইছো আমি। তেখেতৰ লগত সম্পৰ্ক আছিলে? সম্পৰ্ক বিশেষভাৱে সেইটো নাজানো, কনফাৰ্ম নহয়, কিন্তু জানো চিনাকি আছে বুলি। আৰু